এতিয়া এনেকৈ নধৰে তেতিয়া গাহৰি সদায় এইটোত ঠেংকেইটাত ধৰি ইমানতে সদায় এইটোৱে নিয়ম অকল দেই এনেকৈ ৰাখে এইটো মোৰ মতা পোৱালি গাখীৰকেইটা হিচাপ কৰোঁ আজি 1 2 3 4 5 6 7 8 16টা আছে এইটো নালাগে এইটো বৰ লাইন এইটো নালাগে এইটো মজা হ'ব 16টা ইমান ধুনীয়া বৰ লাইন হেৰিটোতে গম পাই গ'ল মানে গাখীৰ বেছি আছে তাৰমানে কিমান বৃহৎ হৈ যাব মানে কেইটা হেল্ল' অলপ পিছত 7টা অলপ পিছত 1 2 3 4 5 6 7টা 14টা এইটো ষ্টাইল পোৱালি ধৰা এইটো ভুল হৈছে ঠেঙৰ ফাকটোত ধৰক নহয় নহয় ঠেঙত নালাগে হাত চুবলৈ নালাগে এইটো এনেকৈ বুকুত ধৰক গাহৰি হাগি দিয়ে এইটো ঠিক আছে চাপকাটটো মাৰে কেনেকৈ ঠিক আছে এইটো আমি মাৰি আমি বিষটো ভাল কৰি ল'ম ইয়াৰ বিষটো নোহোৱা কৰি পেলাম এইটো হ'ল আমাৰ বিষৰ তাৰপিছত কি কৰিম মই জানো যে মোৰ সৰু পোৱালি এইটো কিমান কেজি হৈছে আপুনি কওক অনুমানিক কওক 5-6 কেজি 3 কেজি মান আছে ফাটালে 3 কেজিৰ পৰা 4 কেজিৰ ভিতৰত আছে 3 কেজিৰ পৰা 4 কেজি আছে অনুমান কৰিব পাৰিব লাগিব গাহৰি পুহিলে 4-5 কেজি আপুনি 4-5 আপুনি 3 বা 4 4 কেজি 200-300 গ্ৰাম এইটো আছে ঠিক আছে এতিয়া কথাটো হৈছে 4 কেজি আমি 10 কেজিত 1.5 ml বুলি কৈছিলোঁ দৰৱ ইনজেকশ্যন ইয়াক আমি এতিয়া কি কৰিম এইটো 5 কেজি আছে তাৰমানে 1 ml মাৰিম 10 কেজিত 1.5 ml 5 কেজিত 1 ml মাৰিম এতিয়া আমি মাৰিম এতিয়া মাৰিবলৈ আপুনি কি কৰিব লাগিব 2 ml টো ইউজ কৰিম কেলৈ নহয় এনেই 10 ml ইউজ কৰি দিওঁ ফালি লৈ এইটো মোৰ চিৰিঞ্জ এইটো মোৰ বেজিটো নিডিল এইটো কি হ'ব এনেকৈ খুলিব লৈছিলোঁ ওলাই আহিছে এই লকটো সেইকাৰণে দিছে যাতে খোলাৰ সময়ত এই লকটোত যাতে আঙুলিটো এনেকৈ ফচাই লওঁ তাৰপিছত এইটো ঠিক আছে এই লকটো নেক্সট আৰামছে এই লকটোত ধৰি ল'ব লাগিব নেক্সট পটাছ যে কৈছিলোঁ এইটো পটাছ অথনি মই শুনি আছিলোঁ কোনোবা এজনে কৈছিলে গুলপীয়া কেলৈ নাই হোৱা পটাছটো সেইটো বেছিকৈ কাৰাকৈ দি থোৱা আছে সেইকাৰণে বেঙুনীয়া হৈ গ'ল এইটো যেতিয়া পাতলকৈ ব্যৱহাৰ কৰোঁ এইটো গুলপীয়াই হয় সদায় ঠিক আছে এই পটাছ পৃথিৱী জ্বলেই যাওঁ লাগিলে সদায় মানে একেটাই বস্তু হয় বেলেগকৈ পটাছ নাথাকে এইটোৱে আমি মাছতো ইউজ কৰোঁ ফিচাৰীটো ইউজ কৰোঁ চব জেগাতে আমি এইটো ইউজ কৰোঁ ঠিক আছে ই কি কৰিব বীজাণু মাৰিব মই কি কৰিম ইয়াৰ আগটো ধুই ল'লোঁ মই এতিয়া কিমান উলিয়াম 1 ml উলিয়াম কেনেকৈ উলিয়াম এই লকটো খুলি ল'ম ধুই ল'ম এনেকৈ কৰিম তাৰপিছত চাওক মই আপোনাৰ লগত কথা পাতি আছোঁ মই বেজীটো কেনেকৈ ৰাখিছোঁ বেজীটো মই এনেকৈ লৈছোঁ এনেকৈ লৈ ফুৰিলে কাৰোবাৰ গাত লাগি যাব পাৰে সদায় এনেকৈ লৈ পিনে কামবিলাক কৰি ফুৰিব এনেকৈ কৰিলোঁ এইটো তললৈ ৰাখিলোঁ এইটো ভৰাই দিলোঁ এইটো ওপৰলৈ কৰিলোঁ ওপৰলৈ কৰি
তাৰপিছত 1 ml টানিম। 1 ml এতিয়া কেনেকৈ টানিম? এইটো লক এইকাৰণে দিছে, এই আঙুলিটো এই লকটোত ফচাই ল'ব লাগিব। ফচাই ল'লোঁ, তললৈ টানিলোঁ, তললৈ বেছিকৈ টানি ল'ব লাগে। তাৰপিছত 1 ml জোখত নিব লাগে। তাৰপিছত উলিয়াম যে কিছুমান, এতিয়া এইটো প্ৰেছাৰাইজ নহয় কাৰণে এইটো সোমাই যোৱা নাই। কিছুমান প্ৰেছাৰাইজ থাকে, সেইটো নিজে নিজে আকৌ সোমাই যাব। সেইটো নহ'বলৈ আপুনি এই লকটোত এনেকৈ ধৰি এইটো এনেকৈ ধৰি তাৰপিছতহে উলিয়াব লাগিব, যাতে এইটো সোমাই নাযায়। এতিয়া এইবিলাক চাওক, গোটেই হাৱা সোমাই আছে। হাৱাবিলাক মাৰি ল'ব লাগিব। মই কি কৰিম, এইটো এইডোখৰত মাৰিম। চব হাৱা ওপৰলৈ গ'ল। এই বস্তুটো এতিয়া হস্পিটেলত কেলৈ দেখে যে চিনেমাবিলাকত অলপ পুছ কৰি লয় এইটো বস্তুটো, যাতে হাৱা ক'তো নাথাকে। চাপকাট মাৰিম এইফালে আনক, চাপকাট মই কৈছিলোঁ ছালত, গোটেইকেইজন এইফালে আহক। এতিয়া মই কি কৈছিলোঁ, মাংস মাৰিবলৈ ক'ত মাৰিম আমি? ইয়াৰ পৰা 2 আঙুল সোমাই গৈছে দেই, এই পাৰ্টটো ইয়াৰ পৰা 2 আঙুল ইয়াত, এইটো আঙুলি সোমোৱাই চাওক। সোমক 2 আঙুলত সোমোৱাই চাব লাগিব। এইডোখৰত সোমাই গৈছে চাওক দেই, সেইটো হ'ল IM মাৰিবলৈ। ঠিক আছে, এতিয়া মই মাৰিম চাপকাট। চাপকাট মাৰিবলৈ মই ক'তো ছাল টানিব নোৱাৰোঁ। ইয়াত এই ধৰাজনৰ বেছি কাম থাকে দেই। এতিয়া এইটো ছাল, এইটো চাওক উঠি আহিছে। মই কি কৈছিলোঁ, মই চাব লাগিব এই হিৰত নপৰে যাতে। মই কি কৰিম, এইটো জাষ্ট সোমোৱালোঁ 45 ডিগ্ৰী এংগুলত। 45 ডিগ্ৰী এংগুলত বুজিছে, ফুলি আহিছে। এনেকুৱা 1 ml মাৰোঁতে এইটো অৱস্থা, 10 ml মৰাহেঁতেন কি অৱস্থা হ'লহেঁতেন ভাবক। ফুলি আহিলে, 10 ml কেতিয়া নামাৰোঁ। ফুলি আহিলে, এই 2 মিনিটমান এনেকৈ ৰাখিব লাগিব। বেলেগ এজনে ধৰক পোৱালি, কোনোবা এজনে ধৰক, গাহৰি শিকিবলৈ আহিছে চবেই। ঠিক আছে, এতিয়া বাকী বস্তুকেইটা এইফালে চাওক, এইফালে আহক। এতিয়া আমি কি কৰিম, এতিয়া বিষটো মৰিবহি দেই। তাৰপিছত কি কৰিম, আমি গাহৰিটোক ইয়াত পেলাই ল'ম। পেলোৱাৰ আগতে মই কি কৰিম, এই জেগাডোখৰ চাফা কৰি ল'ম, মোৰ যাতে ষ্টেৰিলাইজ হওক। ঠিক আছে, মোৰ যাতে বস্তুটো ষ্টেৰিলাইজ হওক। ইন দি মিন টাইম কি কৰিম, মই কোনোবাই এণ্টিবায়'টিক উলিয়াই ৰাখিব লাগিব। এণ্টিবায়'টিক এইটো এনৰ'ফ্লক্সেচিন আমি ইউজ কৰিছোঁ। এনৰ'ফ্লক্সেচিন মই দেখুৱাইছিলোঁ। এই কি কৰিব, ঘাঁডোখৰ জল্দি শুকুৱাব। এতিয়া ইমান সৰু পোৱালি, ইয়াক মই ডাইৰেক্ট মানে কি বুলি কয়, এইটো নামাৰিলেও শুকাই যাব। কিন্তু কি হৈছে, মই কমাৰ্চিয়েল লাইনৰ মানুহ যেতিয়া, মই ৰিস্ক ল'ব নোৱাৰোঁ। মই সেইকাৰণে এণ্টিবায়'টিকটো মাৰিয়ে দিম। এতিয়া কোনোবা এজনে এণ্টিবায়'টিক উলিয়াওক, আপুনি এণ্টিবায়'টিক উলিয়াওক। এণ্টিবায়'টিক উলিয়াওক 1 ml। জল্দি। ধৰক, পেঞ্চিলৰ নিচিনা ধৰক বস্তুটো। নহয়, সেইটো নুচুবই, বস্তুটো এনেকৈ ধৰক, এনেকৈ ভৰাওক। ধৰক, উল্টা কৰক, উল্টা পূৰা উল্টা কৰি দিয়ক। 1 ml টানি পিনে উলিয়াই দিয়ক। 1 mlটো কেনেকৈ গম পাব, এতিয়া টানক, এইটোত লকটো লগাই লওক। আপোনাৰ ফালে, এইফালে। টানক 1 ml। আৰু বেছিকৈ টানি লওক, তাৰপিছত 1 ml লৈ যাওক। এতিয়া ওপৰলৈ মাৰক, 1 ml হ'ল। 1 ml হ'ল। এতিয়া উল্টা কৰি দিয়ক। ইয়াৰ কাৰণে এইটো মই হাতেৰে কাটিলে মোৰ হাতখন কাট খাই যাব পাৰে, সেইকাৰণে মোক হেণ্ডেল এডাল লাগিব। এইডাল মই হেণ্ডেল ইউজ কৰিম। যিকোনো ফাৰ্মাচীতে পাব, 160 পৰা 200 টকামান লয়। এইটো হ'ল, মই চাম সদায় ভিতৰত ভৰাই পিনে বস্তুটো লগাই ল'ব প্ৰথমে। সেইকাৰণে এইডোখৰ টান দিছে, যাতে নাকাটে কাৰো।
এইটো এনেকৈ এইটো মিলিছে এইটো মিলিছে এইটো মিলিছে ইয়াতে এইটো ফাকত এই ফাকত সোমাব লাগিব কৰি ঠিক আছে এইটো মোৰ ৰেডি হ'ল এতিয়া ঠিক আছে ৰেডি হ'ল মই সদায় অপাৰেশ্যন কৰাৰ আগতে জেগাডোখৰ এই বেটাডিন মই যে কৈছিলোঁ যে বেটাডিন দি চাফা কৰি ল'ব লাগিব চাফা কৰি ল'ম তাৰপিছত কাটিম তাৰপিছত কাটি পিনে মই কি কৰিম মই যিকোনো ঘাঁহ শুকোৱা মলম তাত ভৰাই দিম আৰু নিয়স্প্ৰিন জাতীয় মই পাউডাৰ ইউজ কৰিম ডাষ্টিং পাউডাৰ বুলি এইটো কওঁ দেই এইটোৱে ঘাঁহ শুকুৱাব তাৰপিছত নিচিলালেও হৈ যায় মই কিন্তু আপোনালোকক চিলাবলৈ আজি শিকাম মই কি কৰিম এই আমাৰ নিডিল এইবিলাক চিলাব লাগে এইটো হাতেৰে চিলাব নোৱাৰোঁ এইটো হাতেৰে চিলাব নোৱাৰোঁ আমি এইটো কাৰণে কি কৰিব লাগিব এই এনেকুৱা স্কেল্প এডাল ইউজ কৰিব লাগিব এইটোত আমি এইটো ভৰাই লওঁ ইয়াত 3টা আছে 1 2 3 টাইট কৰিব ঠিক আছে আৰু মই চাৰ্জিকেল থ্ৰেড দি এইটো মই চিলাই দিম চিলোৱাৰ পাছত মই কি কৰিম চিলালোঁ চিলাই হৈ গ'ল তাৰপিছত মলম লগাম আৰু লাষ্টত স্প্ৰে মাৰি দিম ধুনীয়াকৈ শুকাই যাব আৰু একদম সদৌ শেষত আমি এণ্টিবায়'টিকটো মাৰি দিলে হ'ব এণ্টিবায়'টিক IM মাৰিম ঠিক আছে হ'ল এতিয়া ইয়াক ধৰা ষ্টাইলটো এতিয়া চাওঁ এনেকুৱা উৎপত্তি আনিব লাগিব পোৱালি তেতিয়াহে মানে পোৱালি তেতিয়াহে ভাল পোৱালি ইয়াক এনেকৈ খুৱাব এতিয়া আমি অপাৰেশ্যনটো ক'ত কৰিম ঠিক আছে আমি অপাৰেশ্যনটো ইয়াত কৰিম তো এই ভৰিটো ইয়াত এনেকৈ তাৰ ওপৰত এইকেইটা বা এনেকৈ কৰি ল'লোঁ তাৰপিছত এতিয়া মুখখন কোনোবাই ধৰিব লাগিব মাইনাই মুখখন ধৰি দেখুৱাব হৈ গ'ল এইফালে যেতিয়া আমি অপাৰেশ্যনটো কৰি থাকিব পাৰিম আৰামছে এই জেগাটো দেই এতিয়া তুমি বেলেগ এজন আহক আপুনি হওক মুখখন ধৰিব ভিডিঅ' দি দিম আছে মোৰ ভিডিঅ' ইয়াত